সভাত উপস্থিত থকা শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, সন্মানীয় ব্যক্তিসকল, আমি আসাম নাৰ্ছিং ইনষ্টিটিউটৰ তিতাবৰৰ ছাত্ৰী। আমি আপোনালোকৰ আগত এটি নৃত্য প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছোঁ। ব্ৰহ্মপুত্ৰৰ বুকুৰ সোণালী অসম ভূমি, শত সহস্ৰৰ বৰ্ণিল ইতিহাসৰ সাক্ষী হৈ আজিও ললিত প্ৰবাহমান। লুইতে দেখিছে জয়মতী, সাধিনী, মূলাগাভৰু আদিৰ দৰে বীৰংগনাৰ কাহিনী। দেখিছে মানৱ সেৱা, দেখিছে বীৰত্ব। এতিয়া সময় সলনি হৈছে, অৱশ্যে অপৰিৱৰ্তিত প্ৰতিগৰাকী অসম জীয়ৰীৰ আশা আকাংক্ষা। মানুহে কয় বগাৰঙে কঢ়িয়াই আনে শান্তিৰ এক বাৰ্তা। এনে বাৰ্তাৰে আমি প্ৰতিনিধিত্ব। আমি একোগৰাকী নাৰ্ছ, জীৱন জীয়াই তোলাই আমাৰ নিজৰ জীৱনক আনলৈ উৎসৰ্গা কৰিবলৈ